নমস্কাৰ, আকৌ আহি গ'লোঁ আজি বেলেগ ধৰণৰ বেলেগ এটা ভিডিঅ'লৈ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। তাৰ লগত সংগতি ৰাখি থানাৰ সন্মুখত বাটৰ নাট এখন আয়োজন কৰিছে, তাকে দেখাম আপোনালোকক। আৰু বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কেইটামান গছপুলি ৰুম লগৰকেইটাৰ লগত লগ খাই। বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয়, গছপুলি যিহেতু ৰুবই লাগে সকলোৱে। গছপুলি ৰুৱক, পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ হ'লে গছপুলি ৰুবই লাগিব। আপোনালোকে গছপুলি ৰুৱক, যিহেতু অতিপাত গৰম হৈ গৈছে। দেখিছেই, গৰমত গৰম বেছি, ঠাণ্ডাত ঠাণ্ডা বহুত। পৃথিৱীৰ ভাৰসাম্যতা একেবাৰে নষ্ট হৈ গৈছে বুলি ক'ব লাগিব। আৰু এই পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ হ'লে গছপুলিটো ৰুবই লাগিব। বেছি কথা নকওঁ, ডাইৰেক্ট বাটৰ নাটখন দেখাই যাওঁ আপোনালোকক, চাব। এইদৰে থানাৰ সন্মুখতে 5 জুন বিশ্ব পৰিৱেশ দিৱস তাৰ লগত সংগতি ৰাখি এখন বাটৰ নাট পৰিৱেশন কৰে। আৰু অতি সুন্দৰ উপস্থাপন তেওঁলোকে গছপুলিৰ প্ৰয়োজনীয়তা, গছ গছনিৰ প্ৰয়োজনীয়তা, পৃথিৱীৰ দিনক দিনে বাঢ়ি অহা গৰমৰ কাৰণ, গছ গছনি কমি যোৱা আৰু পলিথিন ব্যৱহাৰ ব্যাপকভাৱে হোৱা, তাৰ জ্বলাই দিয়া হোৱাৰ ওপৰত ধুনীয়া সুন্দৰকৈ উপস্থাপন কৰা। তাকে আপোনালোকক দেখালোঁ আজি এই নাটকখন। আৰু অতি সুন্দৰ অভিনয় তেওঁলোকৰ। এই যে ক'লে অবতৰীয়া গৰম, এই ইমান গৰম কিয় হৈছে জানেনে? সকলোৱে জানে যে প্ৰকৃতি সলনি হ'ব আপোনালোকে জানেনে প্ৰকৃতি কিয় সলনি হৈছে? বাইদেউ জানেনে? আপোনালোকে কিয় সলনি হৈছে? খুজিলে বহুত কিবা কিবি কৰিব পাৰে। এই নকৰাটোৱে হ'ল আমাৰ নষ্ট ধৰ্ম। সেই যে এণ্টাৰ্কটিকা, আমাৰ যে সেই হিমনৈবোৰ বৰফৰ আকৃতিবোৰ, এই সকলোবোৰ এতিয়া নৰম হ'বলৈ ধৰিছে। আমাৰ মানুহৰ অত্যাচাৰ পৃথিৱীয়ে সহ্য কৰিব নোৱাৰা হৈছে, যাৰ ফলত এতিয়া বৰফ আকৃতিবোৰ নৰম হ'বলৈ ধৰিছে, গলিবলৈ আৰম্ভ কৰিছে। যাৰ ফলত বিনা বৃষ্টিটো সাগৰ নদীৰ পানীবোৰ উফন্দি উঠিছে। হিমবোৰ যে হৈছে নৰম, পৃথিৱী কৰিছে গৰম। প্ৰকৃতিয়ে হিয়াধুনি কান্দিছে, হেৰুৱাই আমাৰ মৰম। দেখি আমাৰ গৰম, ইমানবোৰ শাক পাচলি যে ঘৰত কোনোবা আলহী আহিব ন, শাক পাচলিটো দাম बेनिखायनो बै गामिनिफ्राय खम दामावनो मोनबोनायखाय फ्रिजआव साननैसो दोननानैसो जानो लाबोदों। খুব ধুনীয়া সুন্দৰ কথা। পিছে আপোনাৰ এই পলিথিনটো আপুনি নিজে লৈছে নে সেই দোকানীজনে দিছে? হাতত আৰু বেগ লৈ ফুৰাৰ দিন নাই, মানুহে হাতত বেগ লৈ নুফুৰে। সুন্দৰ। বাইদেউ, এইটো খালী কৰাৰ পিছত আপোনালোকে কি কৰিব? কিনো আৰু ৰিউজ কৰিম। আৰু কি কৰিব? নহ'লে পুৰি পেলাম। আপোনালোকে পলিথিন পুৰি পেলাই নে নেপেলাই? আপোনালোকে পেলাই নে পুৰি? পলিথিন পুৰি পেলাই নে পুৰি? আপোনালোকে যদি পলিথিনবোৰ এনেকে পুৰি পেলাই, দেখিব এদিন আমাৰ গাঁও অঞ্চলতো এই শাক পাচলিৰ দাম বৃদ্ধি হ'বলৈ ধৰিছে। কিয়? आं प्लास्टिक सावनायाव मैगं थाइगंनि दामालाय माब्रै बारायनायनि सम्पर्क थागोन? दादा আছে, বহুত ডাঙৰ সম্পৰ্ক আছে। এই প্লাষ্টিকবোৰ পুৰিলে শেষ হৈ নাযায়। প্লাষ্টিক পুৰিলে অৱশিষ্টখিনিয়ে আমাৰ মাটিৰ উৰ্বৰতা শক্তি কমাই আনে। লগতে জ্বলি থকা সময়ত এই ধোঁৱাৰ লগত নিৰ্গত হোৱা ডাইঅক্সিনে আমাৰ বায়ুমণ্ডল প্ৰদূষণ কৰে, লগতে আমাৰ মাটিৰ উৎপাদনশীলতা হ্ৰাস কৰি পেলায়।
আৰু দাম নাবাঢ়িব উৎপাদন নহ'লে দাম নবঢ়াকৈ থাকিব আৰু যে আপুনি কৈছে ফ্ৰিজ আৰু যে কিবা এচি ফেচি এই গৰমত ঠাণ্ডাত গৰম লগাব বেলেগ বস্তু আপোনালোকে ব্যৱহাৰ কৰে নে সেইটো ভয়ংকৰ বস্তু ভয়ানক বস্তু সেইটো ভয়ানক মানে সাংঘাতিক ভয়ানক এই শীতলী গৰম যন্ত্ৰবিলাকৰ পৰা ওলোৱা ক্লৰিন ব্ৰমিন এই গেছবোৰে ওজন স্তৰৰ অণুৰ সৈতে ক্ৰিয়া কৰি কিছুমান সৰু সুৰুঙাৰ সৃষ্টি কৰি পেলাইছে যাৰ ফলত সূৰ্যৰ পৰা আহি থকা আল্ট্ৰাভাইলেট ৰশ্মিক বাধা দিব পৰা ক্ষমতা নাইকিয়া হৈ গৈছে আৰু সেইকাৰণে শকত হৈছে আমাৰ সমাজত বিভিন্ন ধৰণৰ বেমাৰ চকুৰ বেমাৰ আমি কমকৈ দেখা হৈছোঁ আজিকালি হাড়ৰ বেমাৰ বাটৰ নাটখন চাই আমি পোনে পোনে বজাৰলৈ দৌৰিলোঁ কাৰণ 5জন গছপুলি কেইটামান লৈ আনিলোঁ ৰুবৰ বাবে মই পানী বাল্টি এক বাল্টি লৈ আনোগৈ গছৰ পুলিটোত পানী দি দিম অলৰেডি বেৰা নিদিলেও হয় ভিতৰত গৰু নোসোমায় যিহেতু বেৰা নিদিওঁ বাহিৰতে ধুনীয়াকৈ ৰুই দিম সদায় পানী দি থাকিব পাৰিম প্ৰতি বছৰ ঘৰতো ৰুওঁ ঘৰত থাকিলে আৰু এই বছৰ যিহেতু থানাত ফাৰ্ষ্ট টাইম জইনিং কৰিছোঁ গছপুলি দুটাকে ৰুলোঁ আৰু মই আছোঁ লগত ঘন আছে লগত আৰু আছে আমাৰ চাৰে গণেশ দাহেঁতি দিছে পুলিটো বুধনি বজাৰ পৰা কিনি আনিলোগৈ তাকে আৰু আপোনালোকে ৰুইছে ৰুওক গৰম কমাব লাগিব গছপুলি ৰুলেহে হ'ব নহ'লে উপায় নাই তাকে আজি ভিডিঅ'টো বৰ দীঘলীয়া চালোঁ ভিডিঅ'টো ভাল নাটক এখনো চাইছোঁ ভাল লাগিছে নাটকখন তাকে আমিও তাকে মানিছোঁ আৰু পৰিৱেশ দিৱস আমি জানো চবেই এটা ৰুব গছপুলি এটাকে ৰুলেও হ'ব ইমান একো নাই এটাকে ৰুলে বহুত তাকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ